মই ভবাই নাছিলোঁ যে বেহাৰবাৰী আউটপোষ্টৰ ভিতৰ চৰা এনে হ'ব। নমস্কাৰ, মই শংকৰ আৰু আজি আমি আপোনালোকক লৈ যাম ৰেঙনি টিভিলৈ বুলি। চাওক, এইটো হৈছে ৰেঙনি টিভিৰ বিল্ডিং গুৱাহাটীস্থিত আৰু এয়া হৈছে এওঁলোকৰ মেকআপ ৰুম। ইয়াতে সকলো আৰ্টিষ্টে মেকআপ কৰে পোনপ্ৰথমে আৰু এতিয়া আমি পলম নকৰি ডাইৰেক্টলি বেহাৰবাৰী আউটপোষ্টৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু আহি এয়া চাওক বাচ্চাদাক লগ পালোঁ আৰু বাচ্চাদাক লগ পালে কিবা এটা ভাল লাগি যায়। আনপিনে ভিতৰত চাওক কমলহতৰ শ্বুটিং চলিয়ে আছে। আমি ইয়াতে কিছু সময় জিৰণি লোৱাৰ পাছতে অন্যান্য বিশিষ্ট কলা কৌশলী তথা শিল্পীসকলক লগ কৰিলোঁ, ফটো উঠিলোঁ, তেওঁলোকৰ সৈতে কথা পাতিলোঁ। আপোনালোকৰ মোহনৰ চাহৰ দোকানখন মনত আছেনে? এইখনে হৈছে চাহৰ দোকান আৰু এইখন সঁচাকৈ এওঁলোকৰ কেণ্টিনো হয়। ইয়াতে টাইম টু টাইম চাহ ভাত চলি থাকে। আমি যিহেতু দিনজোৰা কাৰ্যসূচীৰে আহিছোঁ, সেইবাবে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছতে সন্ধিয়া চাহ বিস্কিট লগতে এয়া ঘুগুনি খুৱাইছে। আমি ইয়াতে আহি খুবেই ভাল পালোঁ। আজি আৰ্টিষ্টসকলক দিনজোৰা কাৰ্যসূচীৰে এটা সম্পূৰ্ণ দিন পালোঁ